বিলটো আনিবহে লগা আছিল। তো চন্দন ব্ৰহ্ম ডাঙৰীয়া এই বিলটো আনিব পৰা নাই বা তেওঁ আনিবৰ কাৰণে চেষ্টা চলোৱা নাই। তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আমি ক'বলৈ আমি বাধ্য হৈছোঁ। আজি UBPOয়ে তেওঁ প্ৰতিমূৰ্তি মানে দাহ কৰিছে বা শ্লোগান দিছে, ধৰ্ণা দিছে, তেওঁ গো বেক দিছে। এইটো তেওঁলোকেও ক্ষোভিত হৈছে। তো বিটিআৰৰ বাহিৰত থকা বড়োসকলৰ যিখিনি অস্তিত্ব, চাহ চিনাকি, পৰিচয়, কলা সংস্কৃতিক ৰক্ষা কৰাৰ কাৰণে যিখিনি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰিব লগা আছিল, তাত চন্দন ব্ৰহ্ম ডাঙৰীয়াই এই যি আৱেগ আৰু অনুভূতিত জলাঞ্জলি দিছে। আৰু আজি তাৰিখত তেওঁ এজন বিফল মন্ত্ৰী হিচাপে পৰিচিত হৈছে। আৰু আমি গম পোৱাত তেওঁ এই বিলটো ইয়াৰ কাৰণে অনা নাই যে শোণিতপুৰ আৰু বিশ্বনাথ বড়ো অধ্যুষিত অঞ্চলক সামৰি পেলাই বিটিআৰ অঞ্চল গঠন কৰা হ'ব। তাত সেই যে শোণিতপুৰ আৰু বিশ্বনাথত বড়ো অধ্যুষিত অঞ্চল অন্তৰ্ভুক্ত কাৰণে কমিশ্যনৰ দ্বাৰা যিহেতু এইটো কৰা হ'ব, তো বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ যি বিল, সেই বিলত এক্সক্লুডিং বড়ো ইনহেবিটেড এৰিয়াছ হেভিং মেজৰিটি ট্ৰাইবেল বড়ো পপুলেশ্যন অফ শোণিতপুৰ এণ্ড বিশ্বনাথ ডিষ্ট্ৰিক্ট, সেই কথাষাৰ লিখা থকাৰ কাৰণে আজি চন্দন ব্ৰহ্ম ডাঙৰীয়াই হাগ্ৰামা মহিলাৰ নেতৃত্বত সেই মানে বিলটো আনিবলৈ তেওঁলোকে প্ৰস্তুত নহয়। তো ইয়াৰ কাৰণে বিটিআৰ চুক্তিৰ অন্যতম দফা হিচাপে বড়োসকলৰ যিখিনি অধিকাৰ বা বড়োসকলৰ আৱেগ অনুভূতিক যিখিনি এই অধিকাৰক ফলপ্ৰসূ এটা ফল দিব লাগিছিল বা এই চলিত মনচুন অধিৱেশনতে সেই বিলটো আনিব লাগিছিল। আজি তাৰিখত তেওঁলোকে আনিবৰ কাৰণে প্ৰস্তুত নহয়। তো ইয়াৰ কাৰণে আজি তাৰিখত আমি চন্দন ব্ৰহ্ম ডাঙৰীয়া আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক এজন বিফল মন্ত্ৰী, বিফল নেতা হিচাপে আমি ৰাইজৰ আগত আমি দাঙি ধৰিছোঁ। কিয়নো তেওঁলোকে বিটিআৰ চুক্তিৰ লগত তেওঁলোকে খেলিছে আৰু বিটিআৰৰ বাহিৰত থকা বড়োসকলৰ বা বড়ো কছাৰী যি অধ্যুষিত অঞ্চল লগ সামৰি পেলাই যি কাউন্সিল গঠন কৰাৰ কাৰণে যি যুঁজা চলাইছিল, UBPO সংগঠন আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত যি আলোচনা বিলোচনাৰ মাজত সেই যি চুক্তি, সেই চুক্তি অনুসৰি সেই কাউন্সিলটো পৰিষদটো গঠন কৰিব লাগিছিল। ইয়াৰ আৱেগ আৰু অনুভূতিৰ লগত তেওঁলোকে জলাঞ্জলি দিছে আৰু খেলিছে। তো ইয়াৰ কাৰণে আজি আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আৰু অতি শীঘ্ৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাব বিচাৰিছোঁ, এই ক্ষেত্ৰত হস্তক্ষেপ কৰি পেলাই যাতে বিটিআৰ অঞ্চলৰ বাহিৰত থকা বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ যি বিল, সেই বিলটো অহাকালিৰ যিহেতু চলিত অধিৱেশন আছে, সেই বিলটো যাতে তেওঁলোকে আনিবৰ কাৰণে দায়িত্ব লয়। আৰু এই কাৰণতে আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাই আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ।